নমস্কাৰ, এই মুহূৰ্তত জানিছোঁ বিগ ব্ৰেকিং নিউজ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। অতি সোনকালে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত জানিছোঁ বিগ ব্ৰেকিং নিউজ। বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে অতি গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদমেলৰ জৰিয়তে জনালে অতি সোনকালে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। আৰু সেবাৰ ফালৰ পৰা সেবাৰ কৰ্মীকৰ্তাসকলে জনালে সকলো কাম সম্পূৰ্ণ কৰাইছে, মাত্ৰ ৰেজাল্টটো দিয়া বাকী আছে। এই মুহূৰ্তত জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। সম্ভৱতঃ 20 মে'ত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। 20 মে'ত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰেজাল্ট। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। আৰু ছাত্ৰ ছাত্ৰীসকলে www.assam.gov.in এই ৱেবছাইটত চাব পাৰিব ৰেজাল্টসমূহ। আৰু চাই থাকিব KM নিউজ আছাম। আৰু ছাত্ৰ ছাত্ৰীসকলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ পাবলৈ। ধন্যবাদ।